Hello guys, welcome to my YouTube channel Maths by PD. আজি এই ভিডিওটোত মই জিওমেট্ৰি ডিসকাস কৰিব ওলাইছো আপোনালোকৰ সিলেবাসত থকা জিওমেট্ৰি যিখিনি সিলেবাসত আছে সেইখিনি আমি ডিসকাস কৰিম সো আজি আমি কি ডিসকাস কৰিম সেই বিষয় মই কৈ দিছো সো প্ৰথমতে আমি ডিসকাস কৰিম পয়েন্ট মানে হৈছে বিন্দু তাৰ পিছত লাইন মানে হৈছে ৰেখা তাৰ পিছত আছে লাইন সেগমেন্ট তাৰ মানে হৈছে ৰেখা খণ্ড তাৰ পিছত টাইপস অফ লাইন মানে লাইনৰ কিছুমান প্ৰকাৰ আছে হেতু আমি ডিসকাস কৰিম তাৰ লগতে আমি ডিসকাস কৰিম ৰশ্মি মানে হৈছে ৰে সো এইকেটা আমি আজি ডিসকাস কৰিম এই ভিডিওটো সো ভিডিওটো লাষ্টলৈকে চাই থাকিব সো বন্ধু বান্ধবী অকল প্ৰথমতে আমি জানিব লাগিব যে লাইন আমি বা ৰেখা লাইনক আমি কি বুলি কয় অসমীয়াত ৰেখা বুলি কয় সো ৰেখা কৰাৰ আগতে আমি জানিব লাগিব যে আটাইতকৈ সৰু চিত্ৰ বা আটাইতকৈ সৰু ফিগাৰ যোনটো আমি আঁকিব পাৰো এখন কাগজত বা এখন বোৰ্ডত বা যতে নহওক কিয় হেতু হৈছে এটা পয়েন্ট হেতু কি হৈছে এটা পয়েন্ট ঠিক আছে পয়েন্ট বা হেতু আমি কি বুলি কওঁ বিন্দু বুলি কওঁ সো এতিয়া মই ধৰি লৈছো যে দুটা পয়েন্ট আছে সেই দুটা পয়েন্টক যদি আমি যোগ কৰি দিও ঠিক আছে সেই দুটা পয়েন্টক যদি আমি যোগ কৰি দিও হেতু লাইন হ'ব নেকি নাই এতিয়ালৈকে আমাৰ লাইন হোৱা নাই লাইন হ'বৰ কাৰণে আৰু এটা বস্তু আছে হেতু চাও এতিয়া চাও এই পয়েন্টটোত জয়েন কৰি দিছো এফালে এইটো পয়েন্টত জয়েন কৰি দিছো অকমান বঢ়াই কিনে ইয়াত এটা কাৰ চিন দি দিছো মই এফালে এনেকে বঢ়াই কাৰ চিন দি দিছো ইয়াত মাজত কি আছে দুটা বিন্দু দুটা আছে ঠিক আছে তো এই কাৰ চিনটো যেতিয়া আমি দিম তেতিয়া হলে এইটো কি হ'ব লাইন হ'ব লাইন বা কি হ'ব ৰেখা হ'ব যেনেকৈ মই ইয়াত পয়েন্ট লিখিছো নো এন্ড পয়েন্ট কোনো শীৰ্ষ বিন্দু নাই ইয়াৰ মিনিংটো কি যেতিয়া আমি ইয়াত কাৰ চিন দিম দুটা কাৰ চিন দিম তেতিয়া ইয়াৰ মিনিংটো এটোৱে হৈছে যে এই দুটা সাইডত কি হ'ব যে এই লাইনডাল কি হ'ব গৈয়ে থাকিব আমি ৰখাব নোৱাৰো কিন্তু আৰু এটা কথা হৈছে যে 2 points to draw a line দুটা বিন্দুৰে গঠিত হয় সো যদি দুটা বিন্দু আমি নলও তেতিয়া আমি কেতিয়াও লাইন আঁকিব নোৱাৰো কিন্তু হেতু মিনিং এটো নহয় যে এই দুটা বিন্দু বা এই দুটা পয়েন্টে শীৰ্ষ বিন্দু হয় বা এন্ড পয়েন্ট হয় হেতু নহয় কিন্তু কাৰণ কিয় আমি যেতিয়া শীৰ্ষ বিন্দু বলে যেতিয়া আমি এই দুটা বিন্দু দিম এই দুটা বিন্দু দিয়াৰ পিছত কি কৰিম যে ইফালে কাৰ চিন দিম এফালে আমি কাৰ চিন দিম ইয়াৰ মিনিংটো বাৰে কৈছো মই কি যে দুটা সাইডে কি হ'ব যে লাইনটো বাঢ়ি যাব সো গটিকে মূল কথা আমি ইটো মনত ৰাখিব লাগে যে লাইন যেতিয়া আমি আঁকিম তেতিয়া আমাক কেইটা বিন্দু লাগে দুটা বিন্দুৰ দৰকাৰ হয় তাৰ পিছত আমি কি দুটা কাৰ চিন দিম তেতিয়া হলেহে এইটো লাইন হ'ব সো সব বস্তুকে আমি কি কৰিব লাগিব নাম কিছুমান দিব লাগে ফুসিত কৰিব লাগে সো হেতুৰ কাৰণে এই লাইনৰ নাম মই কি দিছো এ বি এই লাইনডালৰ নাম কি হ'ব এ বি সো এই লাইন এ বি সাপোজ লাইন এ বি বুলি কৈছে বা ৰেখা এ বি বুলি কৈছে হেতু আমি কেনেকৈ লিখিম চাও এই লাইনটোৰ নাম কি এ বি সো এ বি আৰু ওপৰত চিনটো কি থাকিব এইটো চিন থাকিব এই চিনটো কি হ'ব এই চিনটো হ'ব লাইনৰ আৰু এই লাইনটোৰ নাম কি হয় এ বি সো যেতিয়া আমি এ বি বা বি সি বা সি ডি আপোনালোকৰ যি মন যায় সেইটো দিব পাৰে আপোনালোকৰ মনৰ মতে দিয়া আপোনালোকে দিব পাৰে সো আৰু ওপৰত এইটো কি কাৰ চিন দিছো যেতিয়া কাৰ চিন দুই ফালে থাকিব তেতিয়া হলে এইটো কি হৈ যাব লাইন হৈ যাব সো এইখিনি হৈছে কি লাইন সেগমেন্ট মানে ৰেখা খণ্ড সো ইয়াত কি লিখা আছে শীৰ্ষ বিন্দু দুটা টু এন্ড পয়েন্টস শীৰ্ষ বিন্দু বা এন্ড পয়েন্টস মানে কি শেষৰ দুটা বিন্দু শীৰ্ষ বিন্দু বুলি কয় বা এন্ড পয়েন্টস বুলি কয় সো এতিয়া কথাটো হ'ল যে লাইন সেগমেন্ট মানে কি তাৰে আগত আমি এটা কি কৰি লম যে ইয়াত এটা লাইন আঁকি লম এনেকে ধুনিয়াকে এটা লাইন আঁকিছো লাইন এনেকে আঁকিছিলো ন যোৱা যোনটো কনসেপ্টটো বুজাইছিলো তাৰ আমি লাইন এনেকে আঁকিছিলো সো এতিয়া আমি বাস এটা বস্তু কৰিম যে এই কাৰ চিন দুটা কি কৰিম মুছি দিম এইফালেও কাৰ চিন দুটা মুছি দিম এইফালেও কাৰ চিনটো মুছি দিম তা কাৰ চিন দুটা যেতিয়া নাথাকিব তেতিয়া আমাৰ এটো কি হৈ যাব লাইন সেগমেন্ট হৈ যাব বা ৰেখা খণ্ড নামটোতে আছে ন ৰেখা খণ্ড লাইন সেগমেন্ট মানে লাইন বা ৰেখাৰ যিকোনো এটা খণ্ড বা এটা পাৰ্ট হেতু কি বুলি কয় লাইন সেগমেন্ট বুলি কয় ঠিক আছে এতিয়া কি কৈছে ইয়াত শীৰ্ষ বিন্দু দুটা থাকিব লাইনত কিন্তু শীৰ্ষ বিন্দু নাথাকে লাইনত কিয় শীৰ্ষ বিন্দু নাথাকে কাৰণ ইয়াত কি থাকে কাৰ চিন থাকে যেতিয়া কাৰ চিন থাকে দুইফালে কি লাইনটো গৈয়ে থাকিব ইয়াক আমি ৰখাব নোৱাৰো কিন্তু বিন্দু বা ফুল স্টপ যেতিয়া আমি দিও বা বিন্দু যেতিয়া দিও ইয়াৰ মিনিংটো কি হৈ যাব যে এটো ৰখি যাব ইয়াৰ ইফালেও না যায় আৰু হেফালেও না যায় সো ইয়াৰ মিনিংটো কি যে এই দুটা এখিনিতে আছে ইয়াৰ বাহিৰে আৰু ইফালেও না যায় হেফালেও না যায় সো এটো কি বুলি ক'ব লাইন সেগমেন্ট বা ৰেখা খণ্ড সো শীৰ্ষ বিন্দু কেইটা থাকে দুটা থাকে টু এন্ড পয়েন্ট সো এটা কোৱেশ্চন আহিব পাৰে যে লাইন সেগমেন্টৰ কেইটা শীৰ্ষ বিন্দু থাকে বা হাউ মেনি এন্ড পয়েন্টস আৰ देयर অফ এ লাইন সেগমেন্ট তেতিয়া আমি আনসাৰটো কি লিখিম টু এন্ড পয়েন্টস থাকে ঠিক আছে গটিকে আগতো যেতিয়া আমি ৰেখা লিখিছিলো ৰেখা লিখাৰ সময়ত আমি কি লিখিছিলো অলপ ডাঙৰকে লিখি দিছো এ বি এনেকে লিখিছিলো ৰেখা কিন্তু ৰেখা খণ্ড যেতিয়া আমি লিখিম এ বি লিখিম আৰু ওপৰত কি থাকিব এনেকে থাকিব তাৰ মানে যেতিয়া কাৰ চিন থাকিব আৰু এনেকে নাম থাকিব তেতিয়া আমি তো লাইন বুলি আমি জানিব লাগিব আৰু যেতিয়া নাম থাকিব তাৰ ওপৰত কাৰ চিন নাথাকে দুই সাইডে বাস এনেকে এটা লাইন থাকে তেতিয়া এইটো কি হৈ যাব লাইন সেগমেন্ট হ'ব বা ৰেখা খণ্ড হ'ব এতিয়া আমি লাইনৰ কিছুমান প্ৰকাৰ আছে বা লাইনৰ কিছুমান টাইপস আছে সেই বিষয়ে অলপমান জানি থৈ দিও
সো প্ৰথম যোনটো আমাৰ লাইনৰ টাইপ হৈছে সেইটো হৈছে ইন্টাৰসেক্টিং লাইনস বা কটাকটি কৰা ৰেখা তাৰ মানে দুটা লাইন দেখিছে আপোনালোকে এ বি সি ডি ইহঁতে কি কৰিছে কটাকটি কৰিছে চাওক এনেকৈ কৰিলে কটাকটি হ'ব নে নহ'ব সো ইয়াত কটাকটি কোনটো পইণ্টত কৰিছে এইটো পইণ্টত সিহঁতে কটাকটি কৰিছে সো যেতিয়া আপোনালোকে ক্ৰছ টাইপ দেখে বা এনেকুৱা কটাকটি কৰা ৰেখা দেখে এইবিলাক কি হ'ব ইন্টাৰসেক্টিং লাইনস হ'ব কেইটা পইণ্টত কৰিছে এটা পইণ্টত কৰিছে কটাকটি সো সেইটো হৈছে ইন্টাৰসেক্টিং লাইনস বা কটাকটি কৰা ৰেখা তাৰপিছত আহিছে সমান্তৰাল ৰেখা তাৰ মানে প্যাৰেলাল লাইনস তাৰ মানে ইহঁতে কি কৰিছে চাওক এই দুটা লাইন যেনেকৈ কটাকটি কৰিছে এই দুটা লাইনে কটাকটি কৰিছে নেকি নাই কৰা গতিকে এইটো হ'ব আমাৰ কি সমান্তৰাল ৰেখা কেতিয়াও কি নহয় যে দুটা কেতিয়াও লগ নাপায় ইহঁতে এনেকৈ গৈ থাকিব এইটো সাইডে আৰু এইটো লাইনো কি কৰিব যে এইফালে যাব তাৰ মানে কেতিয়াও সিহঁতে মিট নকৰে বা কেতিয়াও সিহঁতে যোগাযোগ নকৰে সদায় বেলেগ বেলেগকে গৈ থাকিব ঠিক আছে সেইটোৱে হৈছে সমান্তৰাল ৰেখা আৰু এইটো হৈছে কি কটাকটি কৰা ৰেখা ঠিক আছে সো আজি আমাৰ এই ভিডিওটোৰ এণ্ড টপিক হৈছে ৰে মানে কি হৈছে ৰশ্মি ৰে নজনাকে আমি এংগেল জানিব নোৱাৰো যোনটো কোণ সো সেইটো আমি জানিব নোৱাৰো সো আমি ৰে জনাটো উচিত সো আমি লাইন নজনাকে আমি ৰে নোৱাৰো ৰে নজনাকে আমি এংগেল নোৱাৰো বা কোণ নোৱাৰো সো ৰে মানে কি এতিয়া চাও এটা আকৌ এটা আমি কি কৰিছো লাইন আঁকিছো লাইনত কি থাকে যে দুটা পইণ্ট থাকে এতিয়া কি কৰিম যে ৰে কি হয় বা ৰশ্মি কি হয় যে এতিয়া আমি এটা সাইডৰ কাৰচিন আমি এনেকৈ মুছি দিছো এটা সাইডৰ কাৰচিন যেতিয়া আমি মুছি দিও তেতিয়া হলে এটো কি হৈ যাব এটা ৰে হৈ যাব ৰে দেখিবলৈ কেনেকুৱা হয় ৰশ্মি দেখিবলৈ কেনেকুৱা হয় এনেকুৱা হয় ৰে বা ৰশ্মি দেখিবলৈ কেনেকুৱা হয় এনেকুৱা হয় এইটো এটা কি হয় যে লাইনৰে এটা ভাগ হয় পোৰশন অফ এ লাইন বুলি আমি লিখিব পাৰো ইয়াত পোৰশন অফ এ লাইন তাৰ মানে এই ৰেখা যে আছে ৰেখাৰ আপোনালোকৰ ৰেখাৰে এটা কি হয় ভাগ হয় হেতুকে কি বুলি কয় ৰশ্মি বুলি কয় ঠিক আছে এতিয়া ইয়াত কিছুমান মন কৰিবলগীয়া বস্তু আছে ইয়াত চাওক এটা সাইডে কাৰচিন আছে এটা সাইডে কিন্তু কাৰচিন নাই তাৰ মানে ৰে ডালে কি কৰিব ৰশ্মি ডালে কি কৰিব এটা সাইডে ইফালে এনেকৈ গৈয়ে থাকিব কাৰণ ইয়াত কি আছে কাৰচিন কৈছিলো ন কাৰচিন থাকিলে কি হ'ব কাৰচিন সদায় কি হয় যে যোনফালে থাকে সেইফালে কি গৈয়ে থাকিব ইয়াৰ একো মানে ইয়াক কোনো ষ্টপ কৰিব নোৱাৰে বা ৰখাব নোৱাৰে কিন্তু ইয়াতটো নাই ইয়াত কি আছে এটা শীৰ্ষবিন্দু আছে মানে এণ্ড পইণ্ট এটা আছে তাৰ মানে ৰশ্মি এটাৰ এণ্ড পইণ্ট কেইটা থাকে এটা থাকে ওৱান এণ্ড পইণ্ট মানে শীৰ্ষবিন্দু কেইটা থাকিব এটা ওৱান এণ্ড পইণ্ট এটা শীৰ্ষবিন্দু থাকিব ঠিক আছে ইয়াত এটা শীৰ্ষবিন্দু আছে এফালে কাৰচিন আছে তো এইটো সাইডে ৰশ্মি গৈয়ে থাকিব আৰু এইফালে কি থাকিব ইয়াতে ষ্টপ হ'ব কাৰণ ইয়াত কি আছে শীৰ্ষবিন্দু আছে গতিকে এইটোৱে হৈছে ৰশ্মি সো গাইজ আজিৰ কাৰণে এইখিনিয়ে আছিলে আৰু নেক্সট ভিডিওটোত মই এংগেলছ মানে হৈছে কোণ টাইপছ অফ এংগেলছ কোণৰ প্ৰকাৰ তাৰপিছত ত্ৰিভুজ আৰু যিমান যি আছে জিঅ'মেট্ৰি বস্তু মই ডিছকাছ কৰিম কিন্তু নেক্সট ভিডিঅ'ত কৰিম যোনটো আমাৰ পাৰ্ট 2 হ'ব এতিয়া পাৰ্ট 1ত এইখিনিয়ে গতিকে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তে ডেফিনেটলি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব সো আজিৰ কাৰণে এইখিনিয়ে থেংক ইউ so much and keep watching my videos